নমস্কাৰ, মই ব্যঞ্জন বৰ্ণৰ বিষয়ে আগৰ ভিডিঅ'ত দিছিলোঁ। এতিয়া মই ব্যঞ্জন বৰ্ণৰ বিভাগখিনিৰ বিষয়ে দিম, সেইখিনি চাই ল'ব। এতিয়া স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণ ক নম্বৰটো। এতিয়া স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণ কাক বোলে? এতিয়া কৰ পৰা মলৈকে এই 25টা ব্যঞ্জন বৰ্ণৰ উচ্চাৰণত জিভাৰ কোনো নহয় কোনো অংশই মুখৰ ভিতৰত তালু, মূৰ্ধা, মূৰ, দাঁত আদি বেলেগ বেলেগ অংশ স্পৰ্শ কৰে। সেইকাৰণে ইহঁতক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। সেই বৰ্ণকেইটা কৰ পৰা মলৈকে এই বৰ্ণকেইটাই ক'ত ক'ত স্পৰ্শ কৰে বুলি কৈছে? ভিতৰৰ তালু, মুখৰ ভিতৰৰ তালু, মূৰ্ধা মূৰৰ মূৰ, তাৰপিছত দাঁত আদি বেলেগ বেলেগ অংশ স্পৰ্শ কৰে কাৰণে তাক কি বুলি কয়? স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। তাৰপিছত সেই বৰ্ণ এই 25টা ব্যঞ্জন বৰ্ণৰ সেই একেটাই মানে স্পৰ্শ বৰ্ণ বুলিও কোৱা হয়, সেইখিনিক বৰ্গীয় বৰ্ণ বুলিও কোৱা হয়। কিয় কোৱা হয় বৰ্গীয় বৰ্ণ বুলি? সেই 25টা ব্যঞ্জনৰ 5টা বৰ্ণক কৰ, সেই 5টা বৰ্ণ কৰ পৰা ক, খ, গ, ঘ, ঙ এই 5টা প্ৰথম স্বৰ পৰা প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয়া জ, ঝ, ঞ। তাৰপিছত মূৰ্ধন্য তৰ পৰা মূৰ্ধন্য তৰটোত হৈছে মূৰ্ধন্য ত, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। সেইবিলাক এনেকৈ একোটা কৰ বৰ্ণখিনি, কৰ লাইনৰ বৰ্ণখিনি, প্ৰথম চৰ লাইনৰ বৰ্ণখিনি, মূৰ্ধন্য ত লাইনৰ বৰ্ণখিনি, দন্তীয়া ত লাইনৰ বৰ্ণখিনি, প লাইনৰ বৰ্ণখিনি, সেইখিনি কি হৈছে? সেইখিনি একোটা বৰ্গত ভাগ কৰা হৈছে। সেইকাৰণে সিহঁতক কি বুলি কয়? বৰ্গীয় বৰ্ণ বুলি কোৱা হয়। চাওকচোন দেখুৱাইছোঁ। ক, খ, গ, ঘ, ঙ সেইটো হৈছে ক বৰ্গ, হয়নে? প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয়া জ, ঝ, ঞ এইটো হৈছে প্ৰথম চ বৰ্গ। মূৰ্ধন্য ত, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ধ, মূৰ্ধন্য ন হৈছে মূৰ্ধন্য ত বৰ্গ। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন এইটো হৈছে দন্ত্য ত বৰ্গ। প, ফ, ব, ভ, ম এইটো হৈছে প বৰ্গ। এয়া সেইকাৰণে এইখিনি কি বুলি কয়? সেই 25টা বৰ্ণৰ ব্যঞ্জনৰ 5টা বৰ্ণক একোটা বৰ্গত ভাগ কৰা হৈছে কাৰণে সেইকেইটাক বৰ্গীয় বৰ্ণ বুলিও কোৱা হয়। হ'ল স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণ আমি পালোঁ। এতিয়া আহিছে উষ্ম বৰ্ণ খটো। উষ্ম বৰ্ণ কাক কয়? তালব্য শ, মূৰ্ধন্য শ, দন্ত্য শ আৰু হ এই 4টা বৰ্ণৰ উচ্চাৰণত মুখৰ যিটো শ্বাস হয় সেই বায়ুটো কিছু জোৰেৰে নিৰ্গত হয়। মূৰ্ধন্য শ, তালব্য শ বুলি যেনেকৈ কওঁ, দন্ত্য শ, হ এইকেইটা অকণমান জোৰেৰে হয়। সেইকাৰণে সিহঁতক সেই উত্তপ্ত হয় কাৰণে সেইকাৰণে সিহঁতক কি বুলি কয়? উষ্ম বৰ্ণ বুলি কোৱা হয়। অন্তস্থ বৰ্ণ কাক কয়? চাওক। অন্ত্যেষ্टे জ, ৰ, ল, ৱাব্য এই 4টা বৰ্ণৰ উচ্চাৰণ স্বৰ আৰু ব্যঞ্জনৰ মাজতে হোৱাৰ কাৰণে অন্ত্যেষ্टे জ, ৰ, ল, ৱাব্য এই 4টা বৰ্ণৰ উচ্চাৰণ কি হয়? স্বৰ আৰু ব্যঞ্জন এই দুটাৰ মাজতে হয়। সেইকাৰণে কি বুলি কয়? সিহঁতক অন্তস্থ বৰ্ণ বুলি কোৱা হয়। কি কাৰণে জানেনে? অন্ত্যেষ্टे জ বুলি কওঁতে অ উচ্চাৰণো হৈছে, দেখিছেনে? ৰ বুলি কওঁতে অ উচ্চাৰণ হৈছে তেনেকৈ। ল বুলি কওঁতে সেইটো অ উচ্চাৰণ হৈছে তেনেকৈ। ৱাব্য গোটেইখিনিয়ে অ উচ্চাৰণ হয়, কিন্তু এই 4টা বৰ্ণৰ কি হৈছে? দুটাৰ মাজত থাকে, স্বৰ আৰু ব্যঞ্জনৰ মাজত থাকে কাৰণে এইকেইটাক কি বুলি কয়? অন্তস্থ বৰ্ণ বুলি কোৱা হয়। এতিয়া আহিছে অল্প প্ৰাণ আৰু মহাপ্ৰাণ বৰ্ণ ঘটো চাওক। এতিয়া অল্প প্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ চাওক। অল্প প্ৰাণ বৰ্ণ কোনবিলাকক কয়? যিবিলাক বৰ্ণ মানে প্ৰত্যেক বৰ্গ, আমি বৰ্গখিনি পাইছিলোঁনে এতিয়া আগত? সেই বৰ্গ পাইছিলোঁ ক বৰ্গ, প্ৰথম চ বৰ্গ, মূৰ্ধন্য ত বৰ্গ, দন্ত্য ত বৰ্গ, প বৰ্গ পাইছিলোঁনে? এতিয়া সেই প্ৰত্যেকটো বৰ্গৰ
প্ৰথম তৃতীয় আৰু পঞ্চম বৰ্ণ প্ৰথম তৃতীয় আৰু পঞ্চম বৰ্ণ কোনখিনি হ'ব এতিয়া ক খ গ ঘ ঙ হয়নে প্ৰথম বৰ্ণ কোনটো হ'ব প্ৰথম বৰ্ণ ক তাৰপিছত তৃতীয় বৰ্ণ কোনটো হ'ব গ একেবাৰে পঞ্চম বৰ্ণ কোনটো হ'ব ঙ সেই তিনিটাৰ উচ্চাৰণ কোমল হয় ক তাৰপিছত কি হয় ক গ ঙ সেইকেইটা বৰ্ণ উচ্চাৰণটো মানে কোমল হয় কাৰণে সেইটোক কি বুলি কয় অল্প প্ৰাণ বৰ্ণ অল্প প্ৰাণ বৰ্ণ বুলি কোৱা হয় আকৌ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ কোনটো আহিছে খ আৰু ঘ আহিলে মাজত থাকি গ'লে এইকেইটাৰ অল্প প্ৰাণ বৰ্ণৰ মাজত সেইকেইটা খ আৰু ঘ এইকেইটা বৰ্ণৰ উচ্চাৰণ আকৌ সেই কঠিন হয় সেইকাৰণে সেইটোক কি বুলি কয় সেইকাৰণে বৰ্গৰ প্ৰথম তৃতীয় আৰু পঞ্চম বৰ্ণকেইটাক অল্প প্ৰাণ বৰ্ণ বুলি কোৱা হয় আৰু দ্বিতীয় আৰু চতুৰ্থ বৰ্ণকেইটাক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয় মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয় এইটোত মহাপ্ৰণ বুলি হ'ল দেই ভুল হ'ল অকণমান শুধৰাই ল'ব সেইটো মহাপ্ৰাণ বৰ্ণ বুলি ক'ব লাগে এইটো লিখিব লাগে আচলতে মহাপ্ৰণ হ'ল মহাপ্ৰাণ বৰ্ণ হ'ব লাগে এতিয়া আহিছে চাওক ঘোষ বা নাদ বৰ্ণ আৰু অঘোষ বা চাহ বৰ্ণ এতিয়া চাওক বাকযন্ত্ৰৰ দুডাল নাড়ী থাকে আমি যেনেকৈ বাক মানে কথা কোৱাটো নহয় জানো সেই বাকযন্ত্ৰৰ দুডাল নাড়ী থাকে সেই নাড়ীৰ মানে যি বৰ্ণৰ উচ্চাৰণ কৰোঁতে সিহঁতৰ শব্দৰ ৰজ্জু কম্পিত হয় তাৰমানে সেই কম্পনটো বেছিকৈ হয় সেইটো হৈছে সেই ৰজ্জুটো কম্পনটো বেছিকৈ হয় তাকে কি বুলি কয় ঘোষ বা নাদ বৰ্ণ বুলি কোৱা হয় আনহাতে যিবোৰ বৰ্ণ উচ্চাৰণত স্বৰতন্ত্ৰ কম্পিত নহয় স্বৰটো উচ্চাৰণটো মানে হওঁতে নকপে সেইবিলাকক কি বুলি কয় অঘোষ বৰ্ণ বা চাহ বৰ্ণ বুলি কোৱা হয় এতিয়া সেইকেইটা বৰ্ণ কোনকেইটা অন্ত্যেষ্টিজ ৰ ল ৱাব্য হ আৰু বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম বৰ্ণ হৈছে ঘোষ বৰ্ণ এতিয়া চাওক অন্ত্যেষ্টিজ ৰ ল ৱাব্য হ আৰু বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম বুলি ক'লে কিন্তু কোনকেইটা হ'ব গম পাইছেনে তৃতীয় চতুৰ্থ পঞ্চম গ ঘ ঙ ক বৰ্গৰ প্ৰথম স্বৰবৰ্গৰ বৰ্গীয় জ ঝ ঞ এইকেইটা এনেকুৱা পাছৰ লাষ্টৰকেইটা মানে তৃতীয় চতুৰ্থ পঞ্চম সেইকেইটাক কি বুলি কয় ঘোষ বৰ্ণ বুলি কোৱা হয় ঘোষ উচ্চাৰণটো ঘোষ বুলি আহিছে কিন্তু ঘোষ বৰ্ণ বুলি কোৱা হয় তাৰপিছত তালব্য হ মূৰ্ধন্য হ দন্ত্য হ আৰু বৰ্গৰ প্ৰথম দ্বিতীয় বৰ্ণ হৈছে অঘোষ বৰ্ণ এতিয়া তালব্য হ মূৰ্ধন্য হ দন্তই হ আৰু বৰ্গৰ প্ৰথম দ্বিতীয় বুলি ক'লে কি আহিব ক আৰু খ ক বৰ্গৰ তাৰপিছত প্ৰথম স্বৰবৰ্গৰ প্ৰথম চ আৰু দ্বিতীয় চ সেইকাৰণে সেইকেইটাক কি বুলি কোৱা হয় অঘোষ বৰ্ণ বুলি কোৱা হয় এতিয়া আমি 5টা পালোঁ এতিয়া 6 নম্বৰ প্ৰথম চটো চাওক বৰ্গৰ প্ৰথম আৰু তৃতীয় বৰ্ণৰ লগত হ ধ্বনি উচ্চাৰিত হ'লে যেতিয়া হ বুলি উচ্চাৰিত হয় তেতিয়া ক্ৰমে দ্বিতীয় আৰু চতুৰ্থ বৰ্ণটো পোৱা যায় এতিয়া যেতিয়া হ উচ্চাৰণ হয় তেতিয়া সেইটো দ্বিতীয় আৰু চতুৰ্থ বৰ্ণটো পোৱা যায় ক যোগ হ বুলি যদি খ বুলি যদি উচ্চাৰণ হয় তেতিয়া তাৰ লগত হটো উচ্চাৰণ হয় চাবচোন খ বুলি কওঁতে হ আহিছে সেইকাৰণে ক যোগ হ গ যোগ হ যোগ হ'লে ঘ হ'ব ঘটো উচ্চাৰণ হওঁতে চাবচোন হটো উচ্চাৰণ হৈছে সেইটো এটা উচ্চাৰিত হ'লে দ্বিতীয় আৰু চতুৰ্থ বৰ্ণটো পোৱা যায় দ্বিতীয় আৰু চতুৰ্থ বৰ্ণটো ক'ত পোৱা যায় যেতিয়া বৰ্গৰ প্ৰথম আৰু তৃতীয় বৰ্ণৰ লগত ধ্বনি উচ্চাৰিত হ'লে যেতিয়া উচ্চাৰিত হয় তেতিয়া সেই দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ পোৱা যায় তাৰপিছত হৈছে স্বৰধ্বনি ৰহিত ব্যঞ্জন ধ্বনিৰ স্বৰূপ দেখুৱাবলৈ ব্যঞ্জন বৰ্ণৰ তলত এইটো চিন দেখিছেনে এইটো চিন দেখুওৱা হয় এই চিহ্নটো হচন্ত বা হলন্ত বোলে
হহ বা হল হ'ল ব্যঞ্জন বৰ্ণ। এতিয়া এইখিনি ভাগকেইটা দিলোঁ। স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণৰ বিষয়ে দিলোঁ, উষ্ম বৰ্ণৰ বিষয়ে দিলোঁ, অন্তস্থ বৰ্ণৰ বিষয়ে দিলোঁ, অল্পপ্ৰাণ বা মহাপ্ৰাণ বৰ্ণৰ বিষয়ে দিলোঁ, ঘোষ বা নাদ বৰ্ণ আৰু অঘোষ বা চাহ বৰ্ণৰ বিষয়ে দিছোঁ। তাৰপিছত এইখিনি ভালকৈ এইখিনিও তলৰখিনিও এতিয়া কেনেকৈ খৰটো কেনেকৈ উচ্চাৰণ হয়, ঘটোৰ কেনেকৈ উচ্চাৰণ হয় সেইটো দিলোঁ। আৰু এইটো হচন্ত চিহ্নটো হচন্ত বা হলন্ত, এই চিনটোক কি বুলি কোৱা হয়, আমি তলত কেতিয়াবা দিওঁ যে তেনেকৈ, সেই ধ্বনি স্বৰূপ বুজাবলৈ সেই ব্যঞ্জন বৰ্ণৰ তলত সেইটো চিহ্ন দিয়া হয়। সেইটোক কি বুলি কোৱা হয়, হচন্ত বা হলন্ত বোলা হয়। আজিলৈ ইমানেই, এইখিনিলৈকে দিয়া হ'ল। কালিলৈ আমি উচ্চাৰণ অনুযায়ী বৰ্ণৰ ভাগবিলাক দিম। উচ্চাৰণ অনুযায়ী বৰ্ণৰ ভাগবিলাক দিম। আজিলৈ সামৰিছোঁ। গুড নাইট।